নমস্কাৰ মেথছ ফৰ লাইফ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম শংকৰদেৱ শিশু নিকেতনৰ গণিত বিষয়ৰ সপ্তম শ্ৰেণীৰ সৰল সমীকৰণ পাঠটো। প্ৰথমতে আমি শিকিম সৰল সমীকৰণ কেনেকৈ গঠন হয়। ইয়াত এটা উদাহৰণ লোৱা হৈছে, কোনো এটা সংখ্যাৰ লগত 2 যোগ কৰিলে যোগফল হ'ব 6। এতিয়া এই উক্তিটোৰ সহায়ত আমি এটা সমীকৰণ গঠন যদি কৰোঁ তেতিয়াহ'লে ইয়াত কৈছে কোনো এটা সংখ্যা অৰ্থাৎ সেই সংখ্যাটো কি হয় আমি গম নাপাওঁ আৰু সেই সংখ্যাটোৰ লগত 2 যোগ কৰিলে যোগফলটো 6 হ'ব বুলি কৈছে। এতিয়া সেই সংখ্যাটো আমি যদি x বুলি ধৰোঁ, x + 2 = 6 হ'ব। এইটো হ'ল এটা সমীকৰণ। ঠিক তেনেকৈ আৰু এটা এক্সাম্পল যদি লোৱা যায়, কোনো এটা সংখ্যাৰ দুগুণৰ লগত 3 যোগ কৰিলে 13 পোৱা যায়। এতিয়া সমীকৰণটো হ'ব 2x + 3 = 13। আমি ইয়াত xৰ ভেলু কিমান হ'ব সেইটো নাজানো। এই x বিলাক হৈছে চলক আৰু এই সংখ্যাবিলাক হৈছে ধ্ৰুৱক। আমি সেই বিষয়ে এতিয়া শিকিম। চলক হৈছে আক্ষৰিক প্ৰতীক বা ইংৰাজীত লিটাৰেল চিম্বলছ বুলি কোৱা হয়, যিবিলাক আমি আখৰ পাম x, y, a, b। এই আখৰবিলাক হৈছে চলক বা ইহঁতক ইংলিছত ভেৰিয়েবল বুলি কোৱা হয়। ইয়াৰ ক্ষেত্ৰত x এইবিলাক হৈছে চলক। আকৌ ধ্ৰুৱক মানে হৈছে যিবিলাক আমি সাংখ্যিক প্ৰতীক দেখি আছোঁ, 4, 6 এইবিলাক হৈছে ধ্ৰুৱক। ইংলিছত তাক কনষ্টেণ্ট বুলি কোৱা হয়। ইয়াৰ ক্ষেত্ৰত প্ৰথম সমীকৰণটোত 2 আৰু 6 এই দুটা হৈছে ধ্ৰুৱক পদ। ঠিক তেনেকৈ 2 নম্বৰ সমীকৰণটোত 3, 13 এইবিলাক হৈছে ধ্ৰুৱক পদ। সহগ, চলকৰ লগত পূৰণ হৈ থকা সংখ্যাটোকে সহগ বুলি কোৱা হয়। প্ৰথম সমীকৰণটোত চলক আছিল x। ইয়াৰ আগফালে যিটো সংখ্যা পূৰণ হৈ আছে, একো সংখ্যা পূৰণ হৈ থকা নাই, মানে ইয়াত আচলতে এটা 1 পূৰণ হৈ আছে, গতিকে এই xটোৰ সহগ হ'ব 1। ঠিক তেনেকৈ 2 নম্বৰ যিটো সমীকৰণ, তাত আছে 2x + 3 = 13। ইয়াত আমি দেখি আছোঁ যে xৰ লগত 2 সংখ্যাটো পূৰণ হৈ আছে, গতিকে এই সমীকৰণটোৰ ক্ষেত্ৰত xৰ সহগ হৈছে 2। এতিয়া আমি অনুশীলনী 4 গণিতকেইটা কৰিম। প্ৰথম প্ৰশ্নটো দিয়া আছে, তলত দিয়া প্ৰতিটো সমীকৰণৰ কাষত বন্ধনীৰ ভিতৰত দিয়া চলকৰ মানকেইটাৰ কোনটোৱে সংশ্লিষ্ট সমীকৰণটো সিদ্ধ কৰে চোৱা। প্ৰথম প্ৰশ্নটো ইয়াত দিয়া আছে 3x - 3 = 0। ইয়াত আমাক xৰ মান 2, 0 আৰু 1 বহাব দিছে। যিটো চলকৰ মান বহালে আমাৰ এই গোটেই সমীকৰণটো সিদ্ধ হ'ব, সেইটো মানেই আমাৰ চলকৰ মান হ'ব। এতিয়া প্ৰথমতে আমি xৰ মানটো 2 বহুৱাই চাইছোঁ। x = 2 বহুৱাই পাওঁ। লেফ্ট হেণ্ড চাইড আছিলে 3x - 3 = 0। লেফ্ট হেণ্ড চাইড আছিলে 3x - 3। গতিকে xৰ ঠাইত যদি আমি 2 বহাই দিওঁ, তেতিয়া 3 × 2 - 3 হ'ব। এইফালে 3 × 2 মানে হ'ল 6 - 3। 6 - 3 এইটো 3 হৈ যাব। 6ৰ পৰা 3 বিয়োগ কৰিলে 3 পাই যাম। এতিয়া ৰাইট হেণ্ড চাইড আছিলে 0, আমি পালোঁ 3। গতিকে ৰাইট হেণ্ড চাইডটো সমান নহ'ল লেফ্ট হেণ্ড চাইডৰ লগত। এতিয়া xৰ ঠাইত আমি বহুৱাই চালোঁ 0। লেফ্ট হেণ্ড চাইড আছিলে 3x - 3। 3x অৰ্থাৎ xৰ ঠাইত আমি 0 বহাইছোঁ যিহেতু, 3 × 0 - 3। 3 আৰু 0 পূৰণ কৰিলে আমি 0 পাম, -3, আৰু উত্তৰটো পালোঁ -3। গতিকে এইটো আমাৰ লেফ্ট হেণ্ড চাইড আৰু ৰাইট হেণ্ড চাইড সমান নহ'ল। ৰাইট হেণ্ড চাইড দিয়া আছিলে আমাৰ সমীকৰণটো 0, আমি পাইছোঁ -3। এতিয়া x = 1 বহুৱাই পাওঁ। লেফ্ট হেণ্ড চাইড 3 × 1 - 3 হ'ব। লেফ্ট হেণ্ড আছিলে 3x - 3। গতিকে xৰ ঠাইত যদি আমি 1 বহুৱাই দিওঁ, তেতিয়াহ'লে 3 × 1 - 3 হ'ব। এতিয়া 3 × 3 আৰু এইফালে -3। 3ৰ পৰা 3 যদি আমি বিয়োগ কৰোঁ, তেতিয়াহ'লে 0 পাই যাওঁ, আৰু এইটো ৰাইট হেণ্ড চাইডৰ লগত সমান হৈছে। 3x - 3 = 0 আছিল সমীকৰণটো, আৰু যেতিয়া আমি xৰ মান 1 বহুৱাই দিলোঁ, তেতিয়া আমি ৰাইট হেণ্ড চাইডটো সমান পাই গ'লোঁ। অৰ্থাৎ এই প্ৰদত্ত সমীকৰণটোৰ চলকৰ মান হৈছে 1। 2 নম্বৰ কুৱেশ্যনটো দিয়া আছে x/6 + 4 = 3। x = 0, x = -6, x = 6।
এক্স ইকুৱেল টু 0 বহুৱাই পাওঁ লেফ্ট হেণ্ড চাইড আছে এক্স বাই 6 প্লাছ 4 এক্সৰ ঠাইত আমি 0 বহাই দিছোঁ 0 বাই 6 প্লাছ 4 হৈ গ'ল 0 বাই 6 শূন্যক যদি আমি যিকোনো সংখ্যাৰে হৰণ কৰোঁ তেতিয়াহ'লে আমি শূন্যই পাওঁ গতিকে 0 প্লাছ 4 হ'ল 0 প্লাছ 4 মানে হৈছে 4 আৰু ইয়াতে ৰাইট হেণ্ড চাইডত আছিলে 3 ইয়াত আমি পালোঁ 4 গতিকে ৰাইট হেণ্ড চাইডটো সমান নহ'ব ঠিক তেনেকৈ আমি যদি এক্স ইকুৱেল টু -6 বহুৱাওঁ তেতিয়াহ'লে -6 বাই 6 প্লাছ 4 পোৱা যাব আৰু 6 সংখ্যাটোৰে আমি যদি -6ক হৰণ কৰোঁ তেতিয়াহ'লে -1 পাম প্লাছ 4 এতিয়া প্লাছ 4 -1 ইকুৱেল টু 3 হয় প্লাছে মাইনাছে মাইনাছ কৰা হয় গতিকে 4ৰ পৰা 1 গ'লে 3 থাকিব ডাঙৰটোৰ আগত প্লাছ যিহেতু এনচাৰটো আমি পজিটিভত পাম অৰ্থাৎ 3 এতিয়া ৰাইট হেণ্ড চাইড আছিলে 3 আমি ইয়াত এক্সৰ ঠাইত -6 বহাওঁতে 3 পালোঁ অৰ্থাৎ লেফ্ট হেণ্ড চাইড আৰু ৰাইট হেণ্ড চাইড সমান হ'ল আকৌ যদি আমি এক্স ইকুৱেল টু 6 বহাওঁ তেতিয়া 6 বাই 6 প্লাছ 4 পোৱা যাব আৰু 6 বাই 6 মানে 6 সংখ্যাটোক যদি আমি 6ৰে হৰণ কৰোঁ তেতিয়াহ'লে 1 পাম প্লাছ 4 ইকুৱেল টু 5 এতিয়া ৰাইট হেণ্ড চাইড আছিলে 3 ইয়াত পালোঁ আমি 5 গতিকে ইজ নট ইকুৱেল টু ৰাইট হেণ্ড চাইড লেফ্ট হেণ্ড চাইড আৰু ৰাইট হেণ্ড চাইড সমান নহ'ব আমি ইয়াত পাইছিলোঁ -6 বহাওঁতে ৰাইট হেণ্ড চাইড 3 পাইছিলোঁ এইটো মিলি আছিল গতিকে প্ৰদত্ত সমীকৰণটোৰ চলকৰ মান হৈছে 3 নম্বৰ কুৱেশ্যনটো দিয়া আছে 3x - 5 ইকুৱেল টু 3x প্লাছ 15 আমি চলকৰ মান এই সংখ্যাকেইটা বহুৱাই চাব লাগিব 3, 2 আৰু -2 প্ৰথমতে আমি এক্সৰ মানটো 3 বহুৱাই পাওঁ লেফ্ট হেণ্ড চাইড দিয়া আছে 3x - 5 13x 13 আৰু xটো পূৰণ হৈ আছে গতিকে 13 আৰু 3 সংখ্যাটো পূৰণ হ'ব -5 এতিয়া 13 আৰু 3 পূৰণ কৰিলে পাই যাম 39 -5 39ৰ পৰা -5 কৰিলে 34 আকৌ ৰাইট হেণ্ড চাইড দিয়া আছিল 3x প্লাছ 15 3x প্লাছ 15 এক্সৰ ঠাইত আমি 3 বহাইছোঁ গতিকে 3 × 3 হ'ব প্লাছ 15 3 3 গুণ 9 প্লাছ 15 কৰিলে এইফালে পাই গ'লোঁ আমি 24 এতিয়া লেফ্ট হেণ্ড চাইড পাইছিলোঁ 34 আৰু ৰাইট হেণ্ড চাইড কৰোঁতে পালোঁ 24 গতিকে লেফ্ট হেণ্ড চাইড আৰু ৰাইট হেণ্ড চাইড সমান নহ'ল অৰ্থাৎ 3 সংখ্যাটো এই সমীকৰণটোৰ কাৰণে চলকৰ মান নহ'ব এতিয়া আমি এক্সৰ মান 2 বহুৱাই পাওঁ লেফ্ট হেণ্ড চাইড আছিলে 13x - 5 গতিকে 13 আৰু 2 সংখ্যাটো এতিয়া পূৰণ হ'ব -5 13 দুগুণ হৈ গ'ল 26 এইফালে -5 গতিকে 21 সংখ্যাটো আমি পাই গ'লোঁ 26ৰ পৰা 5 মাইনাছ কৰিলে 21 পোৱা যায় ৰাইট হেণ্ড চাইডটো আছিলে 3x প্লাছ 15 3 আৰু 2 সংখ্যাটো পূৰণ কৰিব লাগিব প্লাছ 15 3 আৰু দুগুণ কৰিলে 3 দুগুণ 6 প্লাছ 15 21 সংখ্যাটো পাই গ'লোঁ গতিকে লেফ্ট হেণ্ড চাইড আৰু ৰাইট হেণ্ড চাইড সমান হ'ল লেফ্ট হেণ্ড চাইডটো কৰোঁতে আমি 21 পাইছিলোঁ আকৌ ৰাইট হেণ্ড চাইডটো কৰোঁতেও 21 পালোঁ অৰ্থাৎ লেফ্ট হেণ্ড চাইড আৰু ৰাইট হেণ্ড চাইড সমান হ'ল এতেকে প্ৰদত্ত সমীকৰণটোৰ চলকৰ মান হৈছে 2 এই গোটেই সমীকৰণটোৰ কাৰণে এক্সৰ মান হৈ গ'ল 2 যিহেতু 2 সংখ্যাটো বহাওঁতে আমি লেফ্ট হেণ্ড চাইড আৰু ৰাইট হেণ্ড চাইড সমান পালোঁ 4 নম্বৰ কুৱেশ্যনটো দিয়া আছে 9/m প্লাছ টুৱাইছ m/9 ইকুৱেল টু m/3 ইয়াত আমি চলকটো m হিচাপে পাইছোঁ গতিকে এমৰ মান আমাক 3 বহাব দিছে 6 বহাব দিছে আৰু 9 বহাব দিছে সলিউশ্যনটো আমি কৰিলোঁ m ইকুৱেল টু 3 বহুৱাই পাওঁ এমৰ মানটো প্ৰথমতে আমি 3 বহাইছোঁ লেফ্ট হেণ্ড চাইড দিয়া আছে 9/m প্লাছ টুৱাইছ m/9 ইয়াত আমি এমৰ মানটো যিহেতু 3 বহাইছোঁ গতিকে 9/3 হ'ব প্লাছ ইয়াতে আমি 2 × 3 হ'ব যিহেতু 2 আৰু mটো পূৰণ হৈছে গতিকে 2 আৰু 3 সংখ্যাটো পূৰণ হ'ব ডিভাইডেড বাই 9 ইয়াত আমি 9 সংখ্যাটোক 3 ডিভাইড কৰিলে 3 পাই যাম প্লাছ এইটো 2 3 গুণ 6 হ'ব আৰু ইফালে 9 6/9 3 প্লাছ 6/9 হ'ব এতিয়া এইটো আমি লসাগু ল'ব পাৰোঁ লসাগু যেহেতু ভগ্নাংশৰ যোগ হৈ আছে 3 প্লাছ 6/9 ইয়াত যেহেতু ভগ্নাংশৰ যোগ হৈ আছে সেইবাবে আমি লসাগু ল'ব লাগিব ইয়াত 9 আৰু 1ৰ লসাগু হ'ব 9 ওপৰত হ'ব 27 প্লাছ 6
এইখিনি কেনেকৈ হৈছে ইয়াত 3ৰ তলত যদিও একো দেখা নাই আমি তথাপি ইয়াতে 1 এটা আছে হৰত আৰু 1টো যিহেতু আছে 9 আৰু 1ৰ লসাগু হ'ব 9 এতিয়া এই 1টোৰ লগত হৰত যিটো 1 আছে তাৰ লগত আমি 9 মাল্টিপ্লাই কৰিলে 9 পাইছোঁ গতিকে লগত থকা 3টোৰ লগতো 9 মাল্টিপ্লাই কৰিব লাগিব তেতিয়া আমি 9 ইনটু 3 মানে 27 পাই গ'লোঁ প্লাছ ইয়াতে এই ভগ্নাংশটোৰ হৰত আছে 9 আৰু লসাগু পাইছোঁ 9 গতিকে হৰটো আৰু লসাগুটো চেঞ্জ হোৱা নাই তাৰমানে লবটো চেঞ্জ নহ'ব গতিকে 6 থাকিব এতিয়া 27 প্লাছ 6 এইটো লবত যোগ হ'ব 27 প্লাছ 6 কৰিলে 33 পোৱা গ'ল আৰু হৰত হৈছে 9 এইখিনি যদি আমি লঘিষ্ঠ কৰোঁ তেতিয়াহ'লে 11/3 পোৱা যাব 33 মই এইটো দেখাই দিছোঁ 33 আৰু ইয়াত 33 আৰু 9 ডিভাইড বাই 9 আছিলে এইটো লঘিষ্ঠ কৰিলে 11/3 পোৱা যাব এতিয়া ৰাইট হেণ্ড ছাইডখিনি আছিলে m/3 m আমি বহাইছিলোঁ 3 গতিকে m ঠাইত 3 বহাই দিলোঁ 3/3 হৈ গ'ল আৰু এইটো উত্তৰটো হৈ গ'ল 1 লেফ্ট হেণ্ড ছাইড পোৱা গৈছিল 11/3 আৰু ৰাইট হেণ্ড ছাইড পোৱা গ'ল 1 গতিকে লেফ্ট হেণ্ড ছাইড ৰাইট হেণ্ড ছাইড ইকুৱেল নহ'ল এতিয়া আমি m ইকুৱেল টু 6 বহুৱাই পাওঁ লেফ্ট হেণ্ড ছাইড 9/m প্লাছ টুৱাইছ m/9 আছিলে গতিকে 9/6 প্লাছ 2 ইনটু 6/9 হ'ব এতিয়া এইটো লঘিষ্ঠ কৰিলে 9/6ক লঘিষ্ঠ কৰিলে 3/2 পোৱা যাব প্লাছ 2 ইনটু 6 মানে হৈছে 12 ডিভাইড বাই 9 আকৌ এইটো 3/2 ৰাখিলোঁ 12/9টোক যদি আমি আকৌ লঘিষ্ঠ কৰোঁ তেতিয়াহ'লে 4/3 পাম দুয়োটা সংখ্যাকে 3ৰে হৰণ কৰিব পাৰি গতিকে 3 গুণ 9 আকৌ 3 4 গুণ 12 3/2 আৰু 4/3 পোৱা গ'ল এতিয়া ভগ্নাংশৰ যোগ হৈ আছে দুয়োটা সংখ্যা গতিকে 3 আৰু 2ৰ লসাগু হৈছে 6 সেইটো আমি হৰত পাই যাম এতিয়া এই ভগ্নাংশটোৰ 3/2 ভগ্নাংশটোৰ হৰত আছিলে 2 লসাগু হৈছে 6 গতিকে 2ৰ লগত আমি 3 মাল্টিপ্লাই কৰিলে 6 পাওঁ 2ৰ লগত যদি আমি 3 মাল্টিপ্লাই কৰোঁ তেতিয়াহ'লে 6 পাওঁ গতিকে 3 লবটো যে আছে লবটো 3ৰ লগতো আমি 3 মাল্টিপ্লাই কৰিব লাগিব গতিকে 3 ইনটু 3 কৰিলে 9 পোৱা যাব প্লাছ এতিয়া এই ভগ্নাংশটোৰ হৰত আছে 3 আৰু লসাগু পাইছোঁ 6 গতিকে 3ৰ লগত 2 মাল্টিপ্লাই কৰিলে আমি 6 পাওঁ গতিকে এই 4টোৰ লগতো 2 মাল্টিপ্লাই কৰিব লাগিব 4 আৰু 2 মাল্টিপ্লাই কৰিলে 8 পোৱা যায় গতিকে 9 প্লাছ 8 ডিভাইড বাই 6 হৈ গ'ল এতিয়া 9 প্লাছ 8 কৰিলে 17 পোৱা যাব ডিভাইড বাই 6 এইখিনি হৈছে ৰাইট হেণ্ড ছাইড লেফ্ট হেণ্ড ছাইড আকৌ ৰাইট হেণ্ড ছাইড আছিলে m/3 m আমি বহুৱাই আছোঁ 6 গতিকে 6/3 6/3 কৰিলোঁ 2 আকৌ আমি লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড সমান নাপালোঁ এতিয়া আমি বহুৱাই চাম m ইকুৱেল টু 9 লেফ্ট হেণ্ড ছাইড 9/m প্লাছ টুৱাইছ m ডিভাইড বাই 9 9/9 হ'ব প্লাছ 2 ইনটু 9 ডিভাইড বাই 9 এতিয়া 9 ডিভাইড বাই 9 ইকুৱেল টু 1 হয় প্লাছ 2 ইনটু 9 মানে হৈছে 18 ডিভাইড বাই 9 আকৌ আমি 1টো তেনেকৈ ৰাখিলোঁ 18 ডিভাইড বাই 9 মানে হৈছে 2 গতিকে ইয়াৰ আমি লেফ্ট হেণ্ড ছাইডটো পালোঁ 3 আকৌ ৰাইট হেণ্ড ছাইডটো চাব গ'লে m/3 আছিলে আমি 9 বহুৱাইছোঁ m-ৰ জেগাত গতিকে 9/3 গতিকে 3ৰে আমি যদি 9ক হৰণ কৰোঁ তেতিয়াহ'লে 3 পোৱা যাব ইয়াত আমি লেফ্ট হেণ্ড ছাইড 3 পাইছিলোঁ আকৌ ৰাইট হেণ্ড ছাইডটোও 3 পালোঁ গতিকে লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইডটো ইকুৱেল হ'ব অৰ্থাৎ এই গোটেই সমীকৰণটোৰ চলকৰ মান হৈছে 9 যিহেতু 9 বহুৱাওঁতে লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড সমান পাইছোঁ এতেকে প্ৰদত্ত সমীকৰণটোৰ চলকৰ মান হৈছে m এতেকে প্ৰদত্ত সমীকৰণটোৰ চলকৰ মান হ'ব 9 5 নম্বৰ কুৱেশ্যনটো দিয়া আছে y² - 3 = 6y - 3 y = 36 বহুৱাই পাওঁ লেফ্ট হেণ্ড ছাইড আছে y² - 3 y² গতিকে 36ৰ স্কুৱেৰ হ'ব আৰু -3 36
স্কুৱেৰ কৰিলে পাম আমি 1296 1296 মাইনাছ 3 এইখিনি সংখ্যাৰ পৰা 3 মাইনাছ কৰিলে 1293 পোৱা যাব। এইখিনি হৈছে লেফ্ট হেণ্ড ছাইড। আকৌ ৰাইট হেণ্ড ছাইডটো কৰি চালে 6y মাইনাছ 3 আছে ৰাইট হেণ্ড ছাইডটো। ৱাইৰ মান আমি বহুৱাই আছোঁ 36, গতিকে 6 × 36 মাইনাছ 3 হ'ব। 6 আৰু 36 মাল্টিপ্লাই কৰিম প্ৰথমতে 216 হ'ব মাইনাছ 3। 216ৰ পৰা যদি আমি মাইনাছ 3 কৰোঁ তেতিয়াহ'লে 213 পোৱা গ'ল। এতিয়া গম পালোঁ আমি যে লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইডটো সমান নহয়, অৰ্থাৎ 36 সংখ্যাটো এই সমীকৰণটোৰ চলকৰ মান নহ'ব। এতিয়া y ইকুৱেলটো যদি আমি 3 বহুৱাওঁ তেতিয়াহ'লে পাম লেফ্ট হেণ্ড ছাইড y² মাইনাছ 3 আছিলে, y² গতিকে 3² মাইনাছ 3 হ'ব। 3² মানে হ'ল 9 মাইনাছ 3, 9 মাইনাছ 3 কৰিলে পাই গ'লোঁ 6। এইখিনি হৈছে লেফ্ট হেণ্ড ছাইড। আকৌ ৰাইট হেণ্ড ছাইডটো 6y মাইনাছ 3, ৱাইৰ মানটো এতিয়া আমি বহাই আছোঁ 3, গতিকে 6 × 3 মাইনাছ 3 হ'ব। 6 × 3 মানে হৈছে 18 মাইনাছ 3, 18ৰ পৰা 3 গ'লে 15। ইয়াৰ ক্ষেত্ৰতো আমি 6 আৰু 15 পালোঁ, অৰ্থাৎ লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড সমান নহ'ল। 3 সংখ্যাটোও এই সমীকৰণটোৰ বাবে চলকৰ মান নহয়। এতিয়া আমি y ইকুৱেলটো 6 বহুৱাই পাওঁ। লেফ্ট হেণ্ড ছাইড y² মাইনাছ 3, 6² মাইনাছ 3, 6 যিহেতু বহাইছোঁ গতিকে y ঠাইত 6 বহালে 6² মাইনাছ 3 হ'ব। 6² মানে হৈছে 36 মাইনাছ 3, 36 মাইনাছ 3 মানে হ'ল 33। লেফ্ট হেণ্ড ছাইড হৈছে 33, গতিকে আকৌ ৰাইট হেণ্ড ছাইড 6y মাইনাছ 3 আছিলে, 6 × 6 মাইনাছ 3, 6 × 6 মানে হৈছে 36, 6 দুটা পূৰণ কৰিলে আমি 36 পাওঁ মাইনাছ 3, 36ৰ পৰা মাইনাছ 3 কৰিলে 33 পোৱা গ'ল। ইয়াৰ ক্ষেত্ৰত আমি পালোঁ যে লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড সমান হৈছে। ৱাইৰ মানটো 6 বহুৱাওঁতে আমি দুয়োটা ফাল সমান পাইছোঁ, অৰ্থাৎ এই সমীকৰণটোৰ কাৰণে চলকৰ মান হৈছে 6। এতেকে প্ৰদত্ত সমীকৰণটোৰ চলকৰ মান 6।